Good morning. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই চাগে। মোৰ খবৰ ভালেই। And welcome back to my YouTube channel, gyani vlogs. আজি মৰ্নিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো। আজিৰ দিনটোত কি কৰিম, ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব প্লিজ, শেষলৈকে চাব। এণ্ড এতিয়া কৈ দিছোঁ, আজি মই ঘৰত গৈ আছোঁ ধান কাটিবলৈ। বছৰত এবাৰ ধান কাটিব লাগে। আৰু যিহেতু মই বহুত বছৰৰ ধান নাই কটা, তো আজি ঘৰত গৈ আছোঁ ধান কাটিবলৈ। কেনেকৈ কাটিব জানো নে নাজানো, চাই থাকিব আপোনালোকৰ ভিডিঅ'টো প্লিজ। ফাইনেলি লখিমপুৰ ট্ৰেইন ষ্টেচন পালোহি। ইয়াতে আমি ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। তো বহুত লেটকৈ আহিব চাগে ট্ৰেইন, এখন গৈছে, ৱেইট কৰিব লাগিব আৰু। এখন ট্ৰেইনতে যাব লাগিব, কি আগত হ'লো পাছত হ'লো, ব'লা। আমি আমাৰ নিজৰ পথাৰত ধান কাটিব আহিছোঁ। পূৰা ৰ'দ, সিফালে ডাউনি, পাহাৰখন ইমান ধুনীয়াকৈ দেখা পাইছে। এইফালে আমাৰ ষ্টেচন, ট্ৰেইন ষ্টেচন, লগতে আমাৰ এইখিনি পথাৰ। এইফালে আমাৰ মা, ভণ্টি, এইফালে চাহ লৈ আহিছে ধুনুৱে। দাদু তাতে আছিলে, সি তাতে আছিলে। দিলে পুৰা খোৱাত বিজি আমাৰ মেম্বাৰবিলাকে, দাৱনীবিলাক। এইফালে আমাৰ ডাঙৰ ভণ্টি, হাই ভণ্টি, নমস্কাৰ। ধান দাই কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে? ভালে লাগিব ন, কমলা খাই আছে। এইফালে আমাৰ ডাঙৰ বৰমা, ধান কাটি কাটি গালত চেনি পৰি গৈছে। বৰমা, এফালে আমাৰ মাতাশ্ৰী
এইফালে আমাৰ ভণ্টি এইফালে আমাৰ সৰু ভণ্টি ঢেৰ ভণ্টি তিনিজনী ভণ্টি আমাৰ এইফালে ধুনু ধুনু এয়া কমলা আনি দিছে দাদাই চাহ পানী খোৱা হ'ল সেইটো ভুজিয়া পেটি ভুজিয়া গুড়ৰ টেমা এইফালে পানী জাৰ এইফালে বৰমা আনিছিলে ন এয়া চাহখিনি অলপ পাছত আমি ভাত খাম গাঁও 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 আঘোণৰ পথাৰত গাঁও গাঁও আমাকো লগতে নিবা বনালে হেৰিলে বৌলে দুটাকে নিদিয়ে যে আমি আজি টাউনত পথাৰত ভাত খাবৰ বাবে এয়া মাছ পৰি আছোঁ মই গেছতে জুই জ্বলাব মন যোৱা নাই কাৰণে গেছতে জ্বলাই দিছোঁ ন' প্ৰব্লেম আৰু বিলাহীৰ লগত পিটিকা কৰি খাম ইফালে মাও বনাই আছে চব্জি মায়ে মাংস বনাই আছে অঁ চৰি মাংস নহয় আৰু এইফালে মায়ে মাছ ভাজিছে মাংস বনোৱা হ'ল যদি এইফালে মাছ ফ্ৰাই কৰি আছে তেওঁ পথাৰত লৈ খাব লাগিব টেষ্টিকৈ এইফালে বিলাহী পুৰি আছোঁ বিলাহী পিটিকা আৰু মাছৰ পিটিকা জুতি লৈ খাবহে লাগে আৰু পথাৰত এইফালে মোৰ মাছ পুৰা হৈ গ'ল পাগলা দেখিছে আৰু বিলাহী হোৱা নাই আৰু এইফালে মায়ে চব্জি ভাজি আছে ये हमारा गाहरी मांस है আজি মই ৰান্ধনি বিলনীয়া পাতত ভাত খাম পথাৰত ওই এই ৰাইকক জনী খাবলৈ আহি আছে পাতত খোৱা মজাই বেলেগ কাচিখন দিয়া পথাৰত এবাৰ ফাৰ্ষ্ট টাইম খাম ন ঐ কাচিখন কাচি নানিলা बोल लड़की है और मुख उठाई लाइट तो जली আছে ভাত ঢেৰ খোৱা শকত হোৱা ভাত খাই কেনেকুৱা লাগিছে আকৌ কোৱা ভাল লাগিছে বুলি ইমান বিজি চব এইফালে ভাত খাওঁতেও আমাৰ দাদা বেছিকৈ ভাল লৈ লোৱা ইমানখিনি আমাৰ ধান দোৱা হ'ল ন বহুতখিনি দালোঁ আকৌ 4জনীহে আৰু দাবলৈ বহুতখিনি আছেই বাকী পথাৰৰ পৰা আহি ফ্ৰেছ হৈ ল'লোঁ আৰু এয়া মই আজি ৰাতিৰ ভিতৰতে টাব বনাই ল'লোঁ চাব পাৰে নিজে মেনুৱেলি বনাইছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব